সংবাদদাতা প্ৰাঞ্জল কুমাৰ দাস পৰৱৰ্তী বাতৰিলৈ আহিছো কংগ্ৰেছী নেতা হেমন্ত বৰুৱাৰ হত্যাকাণ্ডৰ সৈতে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নাম জড়িত কৰা ঘটনাক কেন্দ্ৰ কৰি আজি অসম গণ পৰিষদৰ সমৰ্থকসকলে শিৱসাগৰ নগৰ উত্তাল কৰি তোলে শিৱসাগৰ জিলাখনৰ কেইবা শতাধিক অসম গণ পৰিষদৰ সমৰ্থকে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদী অসম গণ পৰিষদৰ সমৰ্থকসকলে আৰক্ষী অধীক্ষক শ্যামল প্ৰসাদ শইকীয়াৰ ৰাজনীতিত নচলিব হত্যা হিংসা আৰু অবৈধ সিন্ডিকেটৰ সৈতে জড়িত আৰক্ষী অধীক্ষক শ্যামল শইকীয়াক বৰখাস্ত কৰাক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে উল্লেখযোগ্য যে সেনাবাহিনীৰ হাতত আটক হোৱা হেমন্ত বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জীৱ বৰুৱাই হত্যাকাণ্ডৰ সৈতে বিধায়ক প্ৰদীপ হাজৰিকাৰ জড়িত বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছতে আৱৰ্ত ভৱনত আয়োজন কৰা এখন সংবাদমেলত হাজৰিকাই এয়া তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি প্ৰকাশ কৰিছে হেমন্ত বৰুৱাৰ হত্যাকাণ্ডৰ সৈতে তেওঁ জড়িত থকাৰ প্ৰমাণ কৰিব পাৰিলে বিধায়ক হাজৰিকাই ৰাজহুৱা জীৱন পৰিত্যাগ কৰিব বুলি স্পষ্ট কৰি দিছিল আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি আগতীয়াকৈ বাহিৰত কেনেকৈ প্ৰচাৰ হ'ব পাৰিলে তাক লৈ বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে ৰাজনৈতিকভাৱে ৰাইজৰ প্ৰতিনিধিক মানে ষড়যন্ত্ৰৰ বলি কৰাৰ চেষ্টা কৰা হৈছে সেইকাৰণে আমি তেখেতৰ পৰা এইটো বিচাৰিছোঁ আমি জনাইছোঁ যে আপুনি যিহেতু ডিষ্ট্ৰিক্টখনৰ আপুনি মুৰব্বী হৈ পেলাই আপুনি এইটো ক্ষেত্ৰত কিন্তু চকু দিয়া ভাল নৈশ বাতৰিৰ পৰৱৰ্তী অংশলৈ